কি ঠাণ্ডা পৰিছে হয়নে? এনেকুৱা ঠাণ্ডা বতৰত যদি বিশেষ কাম নাথাকে তেনেহ'লে বেছিভাগ সময় আপুনি বিচনাতে কটায় হয়নে? আৰু বিচনাত মোবাইল চাই কটায় হয়নে? বেছি সময় ধৰি মোবাইল চাই থাকিলে চকুৰ ওপৰত বেয়া প্ৰভাৱ পৰে। সেইবাবে এই দুটা চকুৰ এক্সাৰচাইজ আপুনি ট্ৰাই কৰি চাব। এয়া আপোনাৰ চকুটোক সুস্থ কৰি ৰাখিব। প্ৰথমটো হ'ল হাত দুখন গৰম নোহোৱালৈ অৰ্থাৎ 10-ৰ পৰা 15 ছেকেণ্ডমান হাত দুখন এনেকৈ ৰাব কৰিব আৰু লাহেকৈ চকু দুটা মুদি তাৰ ওপৰত থৈ দিব। প্ৰথম এই টেকনিকটো আপুনি 2 পৰা 3 মিনিটকৈ কৰিব, দিনত 2-3 বাৰ। আৰু দ্বিতীয়টো হ'ল ট্ৰাটাক। কিছুমানে হয়তো জানে আৰু কিছুমানে নাজানিব পাৰে। ছবিত দেখুৱাৰ ধৰণে 1.5 ফিটৰ পৰা 3 ফিট দূৰত্বত আপুনি চেয়াৰত বহি ল'ব আৰু সন্মুখত চকুৰ একদম মাপত পিন পইণ্ট বস্তুটো যিটোত আপুনি ফ'কাছ কৰিব সেইটো ৰাখি থ'ব। যদি আপোনাৰ আগতীয়াকৈ কোনো চকুৰ বেমাৰ নাই, যেনে গ্ল'কমা হওক, মায়'পিয়া হওক, তেনেহ'লে আপুনি কেণ্ডেল ফ্লেমত বেছি উপকাৰ পাব। চকু ব্লিংক নকৰাকৈ সেইটোৰ ফালে সম্পূৰ্ণ মনোযোগেৰে চাই থাকিব যিমান সময় পাৰে। যদি আপুনি কেণ্ডেল লাইটত কৰি আছে তেনেহ'লে এই প্ৰচেছটো ডাৰ্ক ৰুমত কৰিলে বেছি ভাল। প্ৰথম 5 মিনিটমান সময় কৰিব, তাৰপিছত লাহে লাহে সময়টো বঢ়াই দিব। এমাহমান কৰি চাওক আৰু তাৰপিছত কেনে লাগিছে পুনৰ আহি ইয়াত কমেণ্টত জনাই দিব। আপোনাৰ শুভাকাংক্ষীসকললৈ শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ।